এইটোৱে ক'ব খুজিছোঁ মানে বিয়া চিয়া পাতা আগত মানুহ ভালকৈ পঢ়ি পিনে এষ্টাব্লিছ হৈ ল'ব লাগে যাতে ফিউচাৰত প্ৰব্লেম হ'লে নিজে মানে ছল্ভ কৰিব লাগে বেলেগৰ আগত যাতে হাত পাতিব দৰকাৰ নহয় আৰু ইমান জল্দি বিয়া পাতি নিজেওতো মেচিয়ৰ নহয় ন তো এটা ফেমিলি চম্ভালাটো মানে ইমান ইজি নহয় ঠিকে কৰিছে কাৰণ কি এইটো এনেকুৱা মেটাৰ নহয় ন কি ছোৱালীজনীক চিধা আমি জন্ম দিয়ে বিয়া দি দিলোঁ তো চবকে অলপ টাইম দিব লাগে যাতে পাৰে আৰু নিজৰ কাৰণে কিবা কৰিব অসম চৰকাৰে ভাল কৰিছেনে ভালেই কৰিছে কি ক'ব এইটোৱে ক'ম যাতে এইটো মানে যোনখিনি কৰি আছে সেইখিনি আগবাঢ়ি যাওক আৰু এইটো বস্তু বন্ধ হৈ যাওক আৰু বাল্য বিবাহ কৰিব নালাগে কাৰণ ছোৱালী সেইখিনি সময়ত বহুত সৰু থাকে না বডি মেচিয়ৰ হয় না মাইণ্ড মেচিয়ৰ হয় তো সেনেকৈ যাই কিনে এটা সংসাৰ চম্ভালা এইটো বহুত ডিফিকাল্ট হয় আমি এতিয়া ক'ব লাগে 20 years হয় এতিয়া তথাপিও আমাৰ বডি ৰেডি হোৱা নাই না মাইণ্ড ৰেডি হৈছে বিয়া পাতিবলৈ তো সেইটো কৰিব নালাগে এইটো বহুত মানে বেয়া হৈছে আৰু এইটো জেনেৰেশ্যনে এতিয়া ভুক্তভোগী হৈ আছে এইটো কথা কাৰণে কিন্তু ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে বহুত ভাল হ'ব কাৰণ এতিয়া কোনো পলাই নাহে না পলাই যাব সেইটো কোনো নকৰে এতিয়া সেইটো কাৰণে ভাল হৈছে কি এনেকুৱা মানে সেই কৰিছে চৰকাৰে